বহুতেই ধুনীয়া আৰু একদম সিক্ৰেট টিপছ এটা লৈ আনিছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই যাব দেই। বহুতেই মোক সুধি আছিলে আপুনি মুখত কি ঘঁহে, কি ক্ৰীম ঘঁহে। মই ক্ৰীমটো বাৰু ঘঁহোৱেই, তথাপিতো এয়া ঘৰুৱা পদ্ধতিৰে মই মুখখন কেনেকৈ চাফা কৰোঁ সেয়া আপোনালোকক দেখালোঁ। এয়া হৈছে বিট এটা অকণমান মই পিহি লৈ ইয়াৰ ৰস 2 চামুচ লৈ লৈছোঁ। আৰু এয়া হৈছে ঘৰুৱা আলু দেই, সৰু সৰু আলুটো যে সেয়াও ৰুকি মই আলু আৰু বিট ৰস দুইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এয়া মই ঘৰুৱা মৌজোল, এয়া বাইদেৱে দিছিলে, তাৰে মই 1 চামুচ মই লৈ ল'লোঁ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈ ল'ম ইয়াতে। আৰু মই ইয়াতে বস্তু এটাও দিম দেই, এয়া হৈছে বিলাহী আৰু আলু লগালে মুখৰ দাগবিলাক যিহেতু নাইকিয়া হৈ যায়, সেইকাৰণে বিলাহীৰ মাজৰ অংশকণ যে সেইখিনিও লৈ ল'লোঁ। আৰু ইয়াত মই এটা বস্তু দিম দেই, এয়া হৈছে চাউলৰ গুড়ি, যিয়ে ডেড চেলবিলাক ৰিমুভ কৰিবলৈ সহায় কৰিব আপোনালোকৰ স্কিনত আৰু একদম ধুনীয়া এটা গ্ল'য়িং আনিব। সেইকাৰণে চাউলৰ গুড়ি অকণমানো লৈ ল'ব। আৰু মুখখন মই ধুনীয়াকৈ ধুই এয়া চুলিখিনি বান্ধি লৈ এতিয়া মই এইখিনি মুখত ঘঁহি ল'ম। যোনখিনি মানে পেক বনাই থৈছিলোঁ সেইখিনি মই ঘঁহি ল'ম ধুনীয়াকৈ। এয়া দেখিছেনে, এইখিনি মোৰ হৈ গ'ল গোটেইখিনি। এইখিনি বনাই কিন্তু আপোনালোকে ফ্ৰিজতো থৈ দিব পাৰিব আৰু 2-3 দিনৰ মূৰে মূৰে আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব। আৰু এই দেখিছে অকণমান স্কাৰ্প টাইপৰ আপোনালোকে মুখত ঘঁহি দিব, যিহেতু চাউলৰ গুড়ি আছে। একদম ইমান ধুনীয়া ক্লিন একদম চফা হয় নহয় স্কিনটো। আপোনালোকে একদম মানে পাৰ্লাৰত পইচা খৰচ নকৰাকৈ এই ৰিজাল্টটো কিন্তু আপোনালোকে ঘৰতে পাই যাব। আপোনালোকে যদি কোনোবাই যিসকলে কৰিছে সেইসকলেতো জানেই, আৰু যিসকলে নাই কৰা সেইসকলৰ বাবে এই ভিডিঅ'টো দেই। আৰু এয়া চাওক সৰু সৰু যোনবোৰ মুখৰ দাগবিলাক সেইবিলাকো লাহে লাহে নাইকিয়া হৈ যাব। আৰু মই 10-20 মিনিটমান হৈ গ'ল ঘঁহা। আৰু এয়া মই ধুনীয়াকৈ মুখখন ধুই ল'লোঁ এতিয়া। এয়া চাওকচোন, এতিয়া মুখখন আগতকৈ বাৰু চফা লাগিছেনে। আপোনালোকে যিসকলে নাই কৰা কিন্তু কৰি চাব, বহুতেই ভাল ৰিজাল্ট পাব। মইতো সেয়া 100% আপোনালোকক গেৰাণ্টি দিছোঁ, কাৰণ মই নিজেই কৰি থাকোঁ। 3-4 দিনৰ মূৰে মূৰে মই এয়া কৰিয়ে থাকোঁ। আৰু এয়া দেখিছেনে, মুখখন ধুই আহি ধুনীয়াকৈ মুচি খাচি ল'লোঁ। এয়া দেখিছে মুখখন কিমান ধুনীয়া উজ্জ্বল হৈছে ছালখন। এয়া ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট এটা কৰি দিব দেই। এতিয়ালৈ আহিছোঁ, বাই বাই।